হে বিমান তোমালোকৰ বাবে এটা মই খুবেই ভাল খবৰ লৈ আহিছোঁ যেহেতু চৰকাৰে এটা স্মাৰ্টফোন ক্লাছ 9 আৰু 10 ল'ৰা ছোৱালীবিলাকক ছাত্ৰ ছাত্ৰীবিলাকক এটা স্মাৰ্টফোন দাঙি ধৰিব বিচাৰিছে খুবেই ভাল পদক্ষেপ লৈছে কাৰণ কিয়নো এই কোভিডৰ মহামাৰীৰ সময়ত আমাৰ ছাত্ৰ ছাত্ৰী কিছুমান অতি দৰিদ্ৰ পৰিয়ালৰ ছাত্ৰ ছাত্ৰী আছে যিবিলাক ছাত্ৰ ছাত্ৰী আজিলৈকে এটা মোবাইল ফোন কিনিবলৈ সমৰ্থ হোৱা নাই গতিকে সামৰ্থ্য নোহোৱা ছাত্ৰ ছাত্ৰীসকলক এটা মোবাইল ফোন দিব বিচাৰিছে খুবেই ভাল পদক্ষেপ লৈছে গতিকে এই মোবাইলটো কিমান হাজাৰ টকীয়া হ'ব পাৰে মানে অৰ্থাৎ মোবাইল ফোনৰ দামটো সেই দামটো কিমান হ'ব পাৰে মই তোমালোকক আজি একেবাৰে প্ৰুফ দি মানে একদম একেবাৰে স্ক্ৰীনশ্বট দেখিছানে এই স্ক্ৰীনশ্বটটো তোমালোকক এটা প্ৰুফ দিছোঁ এই নিউজটো DY365 আছিলে এই DY365 কালি মাজনিশা হোৱা এটা বাতৰিত তাতে লিখা আছে এই বাতৰিটোত যে কিমান হাজাৰ টকা হ'ব পাৰে তোমালোকে এইটো চাই লোৱা প্ৰায় 9-10 হাজাৰ টকাৰ এটা স্মাৰ্টফোন অসম চৰকাৰে সকলোবিলাক নহয় মানে ইয়াতে কিছুমান ছাত্ৰ ছাত্ৰী বঞ্চিত হ'ব কোনখিনি বঞ্চিত হ'ব মই এতিয়া নকওঁ নেক্সট ভিডিঅ'টো তোমালোকে কোনে পাবা কোনে নোপোৱা আৰু পাবলৈ কি ডকুমেণ্ট লাগিব মই সকলোখিনি কথা একেবাৰে সকলোখিনি কথা মই তোমালোকক আগত ভাঙি পাতি ক'ব বিচাৰিম হয়তো মই লাইভো আহিব পাৰোঁ নতুবা তোমালোকক ভিডিঅ' প্ৰস্তুত কৰি হ'লেও দিব পাৰোঁ গতিকে নেক্সট ভিডিঅ'টো তোমালোকে যদি পায় যোৱা তেতিয়া তোমালোকে সকলোখিনি কথা একেবাৰে ক্লিয়াৰ হৈ পৰিব কোনখিনি ছাত্ৰ ছাত্ৰীয়ে পাবা কোনখিনি নোপোৱা আৰু কিমান ডকুমেণ্ট লাগিব বেছি ডকুমেণ্ট নালাগিব মই কালেকশ্যন কৰি আছোঁ কি ইনফৰ্মেশ্যন আছে সেইখিনি মই কালেকশ্যন কৰি তোমালোকক দি দিম কাইলৈ বা পৰহিলৈ ভিতৰত হয়তো লাইভো আহিব পাৰোঁ বা ভিডিঅ'টো প্ৰস্তুত কৰি হ'লেও বনাব পাৰোঁ গতিকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি লোৱা এইটো মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি অল নটিফিকেশ্যন প্ৰেছ কৰি লোৱা যাতে তোমালোকে মই দিয়া ভিডিঅ'বিলাক পটাপট তোমালোকে পাই যোৱা আৰু হায়াৰ ছেকেণ্ডেৰী 2 নম্বৰ কথাটো হ'ল হায়াৰ ছেকেণ্ডেৰী ফাৰ্ষ্ট ইয়েৰ আৰু ছেকেণ্ড ইয়েৰ ছাত্ৰ ছাত্ৰীসকলে মোক ইমানেই কমেণ্ট কৰিছে ইমানেই ফোন কৰিছে মেছেজ কৰিছে হোৱাটছএপত যে কৈছে যে ছাৰ আপুনি কিবা এটা কৰক মইতো কেনেকৈ কি ক'ব পাৰিম এতিয়াতো 9-10হে দিছে হায়াৰ ছেকেণ্ডেৰী ফাৰ্ষ্ট ইয়েৰ আৰু ছেকেণ্ড ইয়েৰ নাই দিয়ে এতিয়া মই কি ক'ব পাৰিম তথাপিও মই তোমালোকক এটা সৰু ৰিকুৱেষ্ট অৰ্থাৎ সৰু সহায় এটা কৰিব পাৰোঁ কি সহায় কৰিব পাৰোঁ তোমালোকে এটা কাম কৰা এডুকেশ্যন মিনিষ্টাৰ ৰণোজ পেগু ছাৰ আৰু শিক্ষামন্ত্ৰী ৰণোজ পেগু ডাঙৰীয়া ছাৰ তেওঁ ফোন নম্বৰটো মোৰ ওচৰত আছে তোমালোকে হোৱাটছআপ কৰি মেছেজ কৰি তোমালোকে ক'ব পাৰা একেবাৰে কাকতি মিনতি কৰি ক'বা ভালকৈ মেছেজটো দিবা একেবাৰে ভালকৈ দিবা মানে দৰখাস্ত আকাৰে লিখি দিবা আৰু তেওঁৰ যোনটো ইনষ্টাগ্ৰাম আছে বা টুইটাৰ আছে বা হোৱাটছআপৰ যোনটো পেজ আছে তোমালোকে ত'তেই এইটো মানে আজিকালি ডিজিটেল যুগ তোমালোকে ডিজিটেল যুগৰ দ্বাৰা তোমালোকে কামটো সিদ্ধ কৰি ল'ব পাৰিবা গতিকে তোমালোকক এইটোৱে পৰামৰ্শ দিছোঁ তোমালোকে যাকে নহওক তোমালোকে সুন্দৰভাৱে মেছেজটো কৰা যাতে পৰৱৰ্তী সময়ত তোমালোকৰ বাবে যাতে কিবা এটা পদক্ষেপ লয় মই এয়াই কামনা কৰিছোঁ তোমালোকেও পোৱা নাপাব কোৱা তোমালোকেও পোৱা যাতে তেতিয়া ভাল লাগিব ক্লাছ 9-10ক যদি দিছে তেনেহ'লে 11-12 পাব লাগে মই তাকে কৈছোঁ যদি ভিডিঅ'টো ভাল লাগিছে প্লিজ লাইক কৰিবলৈ নাপাহৰিবা শ্বেয়াৰ কৰিবলৈ নাপাহৰিবা কমেণ্ট কৰিবা এটা ভাল কমেণ্টে মোক বহুত আগুৱাই যাবলৈ সহায় কৰে গতিকে চেনেলটো চাই থাকিবা বুলি আগলৈকে আশা ৰাখিছোঁ ধন্যবাদ